চাওক আজি কাতি বিহু, সেইকাৰণে মোৰ হাজবেণ্ডজনে ধুনীয়াকৈ ধুতি চুটি পিন্ধি আৰু গামোচা লৈ ইমান ধুনীয়াকৈ পথাৰলৈ ওলাইছে। মানে আমি দুইজনেই আহিছোঁ আৰু ঘৰৰ পৰা আহোঁতে মানে বাঁহ আনিব পাহৰি থাকিলোঁ, সেইকাৰণে হাজবেণ্ডজনে কাষৰতে পালে মানে বাঁহ টুকুৰা এটা, সেই টুকুৰাটোৱে বনাই দিছে ধুনীয়াকৈ। চাওক ফাইনেলি হাজবেণ্ডজনে ধুনীয়াকৈ এইটো বনাই দিলে। তাৰ পাছত মই ভালে কুশলে থাকিবৰ কাৰণে সেৱা জনালোঁ, যাতে ভালদৰে ধানবিলাক থোকেৰে ভৰি পৰে আৰু একো এটা যাতে অনিষ্ট নহয়, তাৰে সেৱা জনালোঁ। আমি পথাৰত চাকি জ্বলা হৈ গ'ল, কাতি বিহু বুলি জ্বলালোঁ। মোৰ মানে ৱাইফে জ্বলালে। আৰু পাছত এতিয়া যাম আমি নামঘৰত মানে মোৰ চাকি এগছি লগাব আছিলে, তাত যাম আৰু চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। ফাইনেলি নামঘৰত পাই গ'লোহি আৰু সন্ধিয়া হৈ গ'ল আৰু সেৱা কৰি সোমাব লৈছোঁ ভিতৰত। নামঘৰত যোৱা আগতে ভৰিটো ধুই লওঁ। চাওক বহুত সন্ধিয়া হ'ল আৰু চাকি গছি লগাই যাওঁ ঘৰলৈ আৰু নামঘৰৰ ভিতৰত সোমাই যাওঁ প্ৰথমে। আৰু এয়া চাকি ওলাই লৈছোঁ জ্বলাবৰ কাৰণে, এয়া দেচোলাই জ্বলাই লওঁ। জ্বলোৱা হৈ গ'ল, এই ধূপ কাঠি জ্বলাই লওঁ। আৰু এইফালে মম লগাই আছে নামঘৰত, যিহেতু ককা দুজনমান আছে। চব ককাই জ্বলাই আছে মম, আৰু মই কলপাত এখন বিচাৰিছিলোঁ, কলপাত দিছে ককাজনে। চব দি আছে ককাই। আপোনালোকৰ কাতি বিহুৰ দিনাখন নামঘৰত চাকি জ্বলাই নজ্বলাই ক'বচোন। আৰু মই সেৱা কৰি লৈছোঁ নামঘৰত ভালে কুশলে থাকিব লাগে বুলি। বোলে ভাইটিও লগাই আছে চাকি, আৰু ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি দিব।